নমস্কাৰ বন্ধুসকল, আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো হ'ল এটা ঘটনাটো আপোনাৰ 2011 চনৰ। তেতিয়া মই গুৱাহাটীত থাকোঁ। মোৰ লগত আৰু এজন আছে, সম্পৰ্কীয় হয়, ইমান দূৰৰো নহয়। ৰাতিপুৱা 7টা চাৰে 7টা বাজিছে, মই ব্ৰাছ কৰি আছোঁ। লগত উঠি কিনে ক'লে, ঐ 20 টকা দেচোন। মই বোলো কি কৰিবি? বোলে চাবোন নাই, গা ধুব লাগে। বোলো যা, 20 টকা এটা দিলোঁ। মই দিবই লাগিব, নিদিলে উপায় নাই। সি যেনেকৈ ল'ৰা হয়, মই যদি বাথৰুমৰ পৰা ব্ৰাছ কৰি কিনে মই বাথৰুমত সোমাওঁতে নহ'লে মোৰ পকেটত যিমান যি আছে চেক কৰি কিনে লৈ যাবহি। পিছত আমাৰ এটা বহি থাকে দোকান, তাত কোনে কিমান খৰচ কৰি লিখা হয়, সেইবোৰ নিলিখিবহি। বহুত বদমাছ আছে, শয়তান। তাৰপিছত লাগে যদি 20 টকা ল'বহি, 50 টকা লৈ কিনে কণী ফ্ৰাই এটা খাই আহিব, চিগাৰেট এটা টানি টানি আহিব, আহি কিনে আধাতকৈ বেছি খাই কিনে মোক ক'ব, ল খা, হিচাপত লিখি দিবি। এনেকুৱা ধৰণৰ ল'ৰাটো। এনেই মনৰ ভাল, বেয়া নহয়, খালী মানে পকেট বেছিভাগ মোৰ খালী কৰে, তাতো খালী নকৰে। কিবা লাগিলে ডাইৰেক্ট মোৰ পকেটত হাত দিব না। যদি মোৰ ওচৰত আছে ঠিকে আছে, ওচৰত যদি নাই তেনেহ'লে ডাইৰেক্ট সুধাসুধি নাই, ডাইৰেক্ট মোৰ পকেটত হাত দিব, সোমাই কিনে 10 টকা জেগাত 20 টকা ল'ব, লৈ কিনে খৰচ পাতি কিনে 20 টকা খৰচ হৈ গ'ল বুলি ক'ব। পইচা ক'ব ল'লি, তোৰ পকেটৰ পৰা ল'লোঁ বুলি ক'ব এনেকৈ। তো তাৰো এদিন কপাল মানে দিন বেয়া আছিল। বেয়া কেনেকৈ 20 টকাটো ল'লোঁ নহয়। 20 টকাটো লৈ কিনে দোকানত গ'ল, গৈ কিনে 10 টকা দি চাবোন এখন আনিছে। আৰু মই যাওঁতে কৈ দিছোঁ, হেৰি কৰিবি, আহোঁতে এটা চিগাৰেট লৈ আনিবি। তাত আকৌ নজনাবি কেলা, ইয়াত এখন জ্বলাম বুলি ক'লোঁ এনেকৈ, ইয়াত জ্বলাবি ক'লোঁ এনেকৈ। তাৰপিছত হ'ব কৈছে। গৈ কিনে সেই দোকানলৈ গ'ল, গৈ কিনে আহিলে, চাবোন তাৰ পকেটত আৰু চিগাৰেট কাণত, এনেকৈ কাণত চিগাৰেট, চাবোনটো পকেটত, আৰু এইখন হাতেৰে মোবাইল ধৰিছে, ধৰি কিনে কথা পাতি আছে, লাহে লাহে কথা পাতি আছে। আকৌ ঘৰৰ পিছফালে গৈ কিনে। তো মই ভালেখিনি সময় ৰৈ আছোঁ, কেলা মানুহটো নাহে কেলে। পিছফালে ক'লে গৈছোঁ, বা যোগৰ সিফালে গৈ কথা পাতি আছোঁ। ঐ চাবোন দে, গা ধুব লাগে, মই কামত যাব লাগে। ল কৈ কিনে দি দিলোঁ আহিকিনে। তাৰপিছত মই কৈছোঁ চিগাৰেট দে, এতিয়া আকৌ চিগাৰেট নিদিয়ে। পইচা মই জ্বলাম গৈ কিনে। মই তই জ্বলাব নালাগে, মোক দে, মই জ্বলাম। খাব আছে যদি আহিবি, নহ'লে বাদ দে, মই খাই দিম। এনেকৈ কৈ কিনে দুইটা লৈ আনিলোঁ। তাৰপিছত পটককৈ মানে কিবা কথা পাতি কিনে তাক কিবা কিবি ক'লে আৰু, কৈ কিনে মই ইমান ধ্যান দিয়া নাই। কেলৈ বেলেগ কাৰণ কোনোবাই কেৱল কথা পাতি আছে পাৰ্চনেল বিষয়বস্তু, এইবিলাকত কাণ দিয়াটো উচিত নহয়। সেইবোৰ ভাবি কিনে মই আহি গ'লোঁ। ভাবা কিনে মই এনেকৈ মানুহ হয়, যদি কোনোবাই কিবা কাৰোৰ লগত পাৰ্চনেল কথা পাতি আছে, মই তাত থকা মানুহ নহয়, মই লগলা আঁতৰাই দিম। আহি কিনে মই কি কৰিলোঁ, ব্ৰাছ টাছ কৰিলোঁ, চিগাৰেট জ্বলালোঁ, টানি আছোঁ। সি আহি কিনে কৈছে, কেলা তোক দিলোঁ বুলি একেবাৰে চৰকাৰী দাগটো পাৰ কৰি দিলি যে। মানে চিগাৰেট খোৱাৰ এটা হেৰি আছে, যদি দুটা মানুহ মিলি কিনে চিগাৰেট খায়, চৰকাৰী দাগ বুলি এটা আছে, এটা মানে এইটো কোড ৱৰ্ড বুলি ক'ব লাগিব। চৰকাৰী দাগ মানে আধাতকৈ যদি বেছি খাই দিয়ে, তো মানে সেইটো লগৰটো মানে খঙাই যায়, তই একেলা চৰকাৰী দাগ পাৰ কৰি দিছে বুলি ক'ব এনেকৈ, সেইবিলাক কথা। মই বোলো ল বাদ দে। তাৰপিছত তাক দি কিনে মই চাদা অলপ বনালোঁ, মই লেট্ৰিন গুচি গ'লোঁ। তাৰপিছত মই লেট্ৰিন যোৱাৰ সুযোগ দেখি সি মানে, বয়সত মোতকৈ সৰু, বহুত সৰু, 5-6 বছৰ সৰু আছিল। তো মোক ভয়ো পায় অলপ, কাৰণ মোৰ পৰা পইচা টইচা লৈ যায়, মই গালি গালাজ কৰোঁ মাজে মাজে, তো মোক অলপ ভয়ো পায়। তো মই লেট্ৰিনত যোৱাৰ লগে লগে আকৌ ফোন লগাই দিলে। মই শুনি আছোঁ কোনো কিবা কিবি কথা পাতি আছে। তাৰপিছত এই ফোনত যে কথা পাতি আছে, মই আগদিনা ৰাতিৰ পৰা গম পাই আছোঁ এই কাৰোবাৰ লগত কথা পাতি আছে, কিন্তু মই চিয়'ৰ পোৱা নাছিলোঁ যে কোনোবাৰ লগত কথা পাতি আছে বা কিবা বেলেগ মেটাৰ। কিন্তু যেতিয়া মই ৰাতিপুৱা দুবাৰ ফোন কল, যেতিয়া ফোন কৰা দেখিলোঁ, তেতিয়া মোৰ ডাউট লাগি গ'ল যে কাৰোবাৰ লগত পাক্কা কোনো ছোৱালী হ'ব। তো মই একো নক'লোঁ, পাতিব দে, ডেকা ল'ৰা। মই যেনে তেনে লেট্ৰিন ওলাই আহিছোঁ, গা ধুব যাম আৰু। মই কৈছোঁ পানী অলপ ধৰিছোঁ, মই এইখিনি গা ধুই লৈছোঁ, তই যদি গা ধুব আছে তেনেহ'লে মই বাল্টি এটা খালী কৰি দিছোঁ, তই ধুই ল'বি। সি কৈছে হ'ব তই আকৌ ধুই ল। তো মই ধুই ল'লোঁ, ধুই কিনে গা ধুই কিনে সোমালোঁ ৰুমত। দেখিছোঁ মানে কি, সি পূৰা কাপোৰ চাপোৰ ওলাই কিনে ৰেডি কৰি আছে, কাপোৰ মানে ওলাই চাই আছে। বোলো ক'ত যাওঁ? কৈছে যাম, ফ্ৰেণ্ড এটাই ফোন কৰিছে যাবলৈ, মই আজি নাহোঁ কৈছে এনেকৈ। তই ভাত চাত বনাই কিনে খাই কিনে হৈ থাকিবি, মই নাহোঁ, আজি আহিলোঁ তোক ফোন কৰি কৈছে। মই বোলো হ'ব ঠিক আছে, যি কৰ।
মোৰ টাইম হৈ গ'ল। আৰু আমি ৰাতি দুটাই ভাত বনাই বেছি থৈ দিওঁ, মাংস হ'লেও বেছি বনাওঁ, দালি হ'লেও বেছি বনাওঁ, ৰাতিটো বেছি বনাই দিওঁ, আৰু ৰাতিপুৱা যি থাকে দুটাই খাই মেলি গুচি যাওঁ। কোনে ৰাতিপুৱা বনাই থাকিব, ল'ৰা মানুহ হয়। তো মই ক'লোঁ কি এতিয়া খাবি নাই, কি কৰিবি? কৈছে মই গা ধুই লওঁ, তই খাই লওঁ। তো সি গা ধুব গুচি গ'ল, মই খাই ল'লোঁ। মনে মনে ভাবিছোঁ বেটাই পাক্কা ক'ৰবাত পাল্লাত যাওঁ, যে পাক্কা ক'ৰবাত যাব। মই হাঁহি উঠিছে, মই বোলো যা। তাৰপিছত গধূলি মানে 5টা 4টা বজাত ডিউটিৰ পৰা ওলাইছোঁ, মোক ফোন কৰিছে। এতিয়া ক'ত আছে কৈছে নেকি? মোৰ কি হ'ল, আহিছোঁ নেকি বোলে? কৈছে নাই হয় কেলা, বহুত বিপদত পৰি গ'ল কৈছে নাই। মই বোলো কি হ'ল বে, ক'ৰবাত ফচিলি নি ক'ৰবাত? এইবিলাকত ফচিলে মই যোৱা জুৰিত নাই দেই, কথা ক'লোঁ ডাইৰেক্ট। যি কৰ তই কৰ, মই নোৱাৰিম এইবিলাকত। এবাৰ তোৰ কাৰণে গৈ কিনে মই বহুত ডাঙৰ লাজ পালোঁ। মানে এবাৰ এই তেনেকেই ক্ষেত্ৰতো তাৰ কাৰণে গৈছিলোঁ, গৈ কিনে মানে কি ক'ম আৰু বহুত ডাঙৰ লাজ পালোঁ। চিনাকি মানুহৰ ঘৰ গৈ তাত গৈ উল্টা পাল্টা কৰিছে। তাৰপিছত হাতে ভৰিয়ে ধৰি কিনে তাক এৰুৱাই আনিছোঁ। মই ক'লোঁ মই এইবিলাক যোৱাত নাই, তই যি কৰ মতলব নাই ভাই। কৈছে নাই এনেকৈ একো নহয়, কেলা মাতি কিনে ফচালে বে কৈছে এনেকৈ। মই বোলো কি ফচালে তোক? কৈছে মানে তাৰপিছত মোক ঘটনাটো কৈ আছে। ওলাই আহি কিনে মানে ক'ৰবাত তিনিআলিত বহি আছে। মই কৈছোঁ এটা মাল খাম বুলি কৈ আছে। টেনশ্যনত মই বোলো মাল খাবি, পইচা ক'ত পালি? সেই আছে বুলি কৈছে এনেকৈ। কৈছে ৰ ক'ত আছে বুলি এনেকৈ। মই বোলো বাদ দে, তই ৰুমলৈ আহিছে কাহিনীটো শুনি। তাৰপিছত কৈছে ঠিক আছে তেনেহ'লে যা, তই ৰুমলৈ যা, মই আহিছোঁ। তাৰপিছত সি ৰুমলৈ আহিলে। তো কাহিনী মোক ক'লে, সি কোনোবা ছোৱালীকেইজনী ভাল পাইছিলে। ভাল পাই মানে কি প্ৰপ'জ কৰিছিলে। মোটামুটি ফোন কথা পতা হয় আৰু মাজে মাজে ওচৰতে হয়, বেছি দূৰ নহয়। আমাৰ ৰুমৰ পৰা খুব বেছি হ'লে 1 কিলোমিটাৰ হ'ব, ওচৰতে হয়। 1 কিলোমিটাৰ নহ'বও চাগে, আৰু ওচৰতে হ'ব। তো এই ভালপোৱাৰ যিটো কাহিনীটো মানে কি, ছোৱালীজনীৰ সৰু ভাইটি এটা আছে, সি গম পায়, জানে। মাজে মাজে এই ছোৱালীজনীয়ে তাৰ সৰু ভাইটিক লগত লৈ কিনে আহে তাক লগ কৰিবৰ কাৰণে। আৰু দুইটা সমান। এইটো ছোৱালীজনী আৰু ছোৱালীজনীৰ বয়স নাই কমেও হ'লেও তেতিয়া 22-23 বছৰ হ'ব। আৰু মোৰ যিটো মোৰ লগৰটো তাৰ 28-29 এনেকৈ হ'ব। আৰু ছোৱালীজনীৰ ভাইটি যিটো আছে তাৰো কমচে কম 20-19 এনেকৈ হ'ব। তো দুইটা সেই ভাইটিয়ে জানে, ছোৱালীজনীৰ ভাইটিয়ে জানে যে এই বায়েকে তাক ভাল পায় বা ই তাক ভাল পায়, জানে। সিও ফোনত কথা পাতে, কেতিয়া মাজে মাজে ভিনচিনি বুলি মাতে। মোক ক'লে আৰু সি মদ খাই আছে আৰু কৈ আছে। কৈছে কেলা বহুত বেয়াকৈ ফচালে মানে কেনেকৈ, ছোৱালীজনীক ফোন কৰিব কৈছে তাৰ ভায়েকে, দেউ তোৰ মালটোক ফোন কৰি মাত, আহিবৰ কাৰণে। ছোৱালীজনীয়ে ফোন কৰিছে ৰাতিপুৱা, আহিছে কৈছিলোঁ নহয়, ৰাতিপুৱা সেই জেউৰাৰ পিছফালে গৈ কিনে কথা পাতি আছিলে। তো ছোৱালীজনী তাক ফোন কৰি মাতিছে যে আজি আহা, আমাৰ ঘৰলৈ আহা। সি কৈ আছে কেলৈ আহিম কোৱা? কৈছে নাই আজি সুযোগ, মানে আজি আহা বোলে। কেলৈ আহিব লাগে কোৱাচোন, কি সুধিছে। কৈছে নাই ক'ব নোৱাৰি, তুমি আহিলে গম পাবা, সোনকালে আহা কৈছে। তাৰপিছত সি ভাবিলে কিবা ৰসগোল্লা কিবা মিঠাই খাব দিব, যাওঁচোন। ছোৱালীজনীৰ কথা শুনি দৌৰ মাৰিলে গা পা ধুই কিনে। তাত গৈ দেখে মানে কি, সিহঁতি কুঁৱা এটা খান্দি আছে, মানে কুঁৱা, এই পানী উঠোৱা কুঁৱা যে আগতে আধামান খনা আছিলে। আকৌ সেইটোকে মানে মানুহ মাতিছে। এই ছোৱালীজনীৰ মোমাই আছে, ছোৱালীজনীৰ দেউতা আছে, আৰু ছোৱালীজনীৰ ভাইটি 3টা আছে, আৰু কোনোবা এটা হাজিৰা কৰা মানুহ আছে 4টা, আৰু ইয়াক লৈ কিনে 5টা। তো মাতিলে মানে কি, সি গ'ল, গৈ দেখে এই অৱস্থা। কৈছে তোক ডাইৰেক্ট দেখিছে নেকি? মই ক'ত আহিলোঁ? তো ঘৰত চব মানুহ চব যেনেকৈ ছোৱালীজনী যেনেকৈ ফোন কৰি কৈছিল তো একোৱেই নাই। তো যোৱাৰ লগে লগে ছোৱালীজনী ভাইটি কৈছে আপুনি আহিলে, আহক মাতি কিনে তাক খুব আদৰণি বহাইছে। তো সি গম পাই গ'ল কেছটো কিবা বেলেগ হৈ আছে, হয়তো আজি পিটন খাব লাগিব, নহ'লে কিবা এটা আছে আজি কাহিনী, এতিয়ালৈকে সি গমেই পোৱা নাই। তো এই ল'ৰাজনক আকৌ ছোৱালীজনীৰ মা বাপেকে চিনি পায়। কেনেকৈ চিনি পায়, এই মোৰ লগৰটো যি ল'ৰাটো আছে, সি আৰু এই ছোৱালীজনীৰ দেউতা মাজে মাজে কামত একেলগত যায়, ফেক্টৰীত কামত, মানে বেলেগ ছাইড হয়, কিন্তু মাজত ফেক্টৰীত কাম কৰোঁতে সি যে ফেক্টৰীত কাম কৰে, এই ছোৱালীজনীৰ দেউতাও সেই ফেক্টৰীত কাম কৰিছে বহুত দিন। কিন্তু এতিয়া ছোৱালীজনীৰ দেউতাকে কাম নকৰে, কিন্তু সি কৰি আছে, কিন্তু সেই সৈতে চিনাকি আছে। আৰু মোতকৈ সি পুৰণা হয় গুৱাহাটীত, মোৰ পৰা বহুত আগত যোৱা হয়। মই যোৱাৰ আগতে সেই ছোৱালীজনীৰ বাপেকৰ লগত চিনাকি হয়। সেই চিনাকি সূত্ৰে তাত গৈ কিনে যায়। আকৌ সেই কুকুৰটোৱে ছোৱালীজনীৰ বাপেকৰ লগতো বহি কিনে মাল চাল খায়।
সিহঁতৰ ঘৰত গৈ কিনে মালচাল খাইছে বোলে, চিন্তা কৰক। আকৌ সেই তাৰে ছোৱালীৰ লগত সি লাইন মাৰি আছে। তো ল'ৰাটো ভাবিলে ইয়াক মজা অলপ শিকাওঁ, বাইকক ভাল পাইছে যেতিয়া অলপ কাম কৰি যা। গোটেই দিন তাক পুখুৰী বোলে এই কুঁৱা খান্দি আছে, মাটি বোকাইছে গোটেই দিন। কৈছে আৰু আপুনি আহিলে এনেকৈ কিবা মই ভালকৈ আৰু ইমানকৈ আৰু কি কেনেকৈ আপোনালোক গম পাইছে আৰু কিবা প্ৰলোভন দি কিনে বা কোনোবা কথাৰ পেছত পেলাই কিনে তাক গোটেই দিনটো কাম কৰাইছে। মানুহ নাই, মানুহ মাতিব গৈছিলোঁ, মানুহ অহা নাই।